14 बोसोर बैसोनि गथ'साखौ जिनाहारि। বিশ্বকৰ্মা পূজাত খাইছিলোঁ বটেকা সিহঁতো খাইছিল পাছত মোৰ ঘৰটো মোৰ মিছেছজনী তালা মাৰি কেনে সিহঁতৰ ইফালে আহিছিল আহিলোঁ তাক বিচাৰিবৰ কাৰণে নাপালোঁ ঘূৰি যাওঁতে পিছত আৰু বটেকাৰ বৌটো এই জোটপটৰ কথা ক'ব ধৰিলা দাটো মই হাততে আছিল বটেকা হাততো দা আছিল পিছত কেনেকা আমাৰ হাতাপাই হৈ গ'ল আৰু তাতে उदालगुरि जिल्लानि फानेरि थानानि साखाथियाव थानाय आनाधुवापारा गामियाव सासे 14 बोसोर बैसोनि लांसुनियाया 14 बोसोर बैसोनि उन्दै हिन्जावसाखौ गोबाव साननिफ्राय जिनाहारि खालामबोदों। खौराङाव मिथिनो मोननाय बायदिब्ला लांसुनियानि कुकुरमिखौ फानेरि पुलिसआ प'सक आयेन केस नं 53/22 धारानि बिथोन बादियै दिनै सेप्तेम्बर 18 अक्ट'आव खायो। যোৱাকালি তেনেকৈ এটা ঘটনা হ'ল যোৱাকালি আমি আনাধুৱাপাৰা আমাৰ পানেৰী থানাৰ ওচৰতে আনাধুৱাপাৰা বুলি এখন গাঁও আছে তাৰ পৰা খবৰ আহিল যে এজন ব্যক্তিয়ে এজন মাইনৰ গাৰ্ল মানে তাৰ নাম নকওঁ ছোৱালীজনী 14 বছৰৰ 16 বছৰৰ তলৰ গতিকে তাৰ নামটো নকওঁ ভিক্টিম বুলি কওঁ ভিক্টিমজনক মানে শাৰীৰিক আৰু মানসিকভাৱে মানে আজি বহুত দিনৰ পৰা সেই মানুহজনে আপোনাৰ শোষণ কৰি আছিলে আপোনাৰ তেখেতৰ নাম হৈছে লিকু এইটো আপোনাৰ লিকু কুৰ্মী তেখেতৰ বয়স প্ৰায় 64 মান হ'ব নিয়াৰলি 64-65 তেনেকুৱা হ'ব মানে তেখেতৰ পৰিয়াল বুলি কয় নিজকে তেখেতে কৈছে যে মোৰ নিজৰে পৰিয়ালৰে হয় গতিকে তেখেতক আজিৰ পৰাই নহয় বহুত দিনৰ পৰাই মানে শাৰীৰিক আৰু মানসিক আৰু আপোনাৰ শোষণ কৰি আছিলে লগতে মানে বেয়া কামো কৰিছিলে আৰু মানে যিটো আমি প'সক বুলি এটা আছে প'সক আৰু প'সক একত আমি সেইটো বস্তুটো আমি কমপ্লেইন পাইছোঁ প'সক একত আমি ৰেজিষ্টাৰ কৰি মানুহজনক উক্ত একিউজনক আমি আজি জেল হাজতলৈ পঠিয়াই দিছোঁ আৰু ভিক্টিমজনক আমি যিটো ফৰ্মেলিটি আছে আমাৰ যিটো প'সক একত আৰু যিটো মাইনৰ গাৰ্লৰ যিটো আপোনাৰ আমাৰ গাইডলাইন চৰকাৰী সেই গাইডলাইন মানে প্ৰচিডিউৰ কৰি আমি তেখেতৰ সেই প্ৰচিডিউৰ মতে আমি নিজৰ এইটো ইনভেষ্টিগেশ্যনটো কৰি আছোঁ।